ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ছেকেণ্ড ডে ৰাসৰ কাৰণে ওলাই আহিছোঁ। আজি মানে গান নেগাওঁ, আমি মানে উত্তৰ কমলাবাৰী সত্ৰ এনেকৈ ফুৰিবলৈ যাম আৰু আপোনালোকক দেখাই থাকিম। মোৰ লগত যাব মোৰ মাহী আৰু মোৰ মুহা যাব আৰু এইফালে ভণ্টি। এয়া আমি আহিছোঁ ৰংঘৰত আহিছোঁ। আমাৰ ৰংঘৰটো এবাৰ আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাই দিম, গতিকে চাই থাকক। এয়া আমাৰ প্ৰগতি ৰঙমঞ্চ, এইটো ৰঙাচাহী প্ৰগতি ৰঙমঞ্চ। আহিছে গাইজ, এতিয়া আমি আহি আছোঁ উত্তৰ কমলাবাৰী সত্ৰলৈ। এয়া দৰিয়া দলঙৰ ওচৰ পাইছোঁহি আৰু, গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে কিন্তু চাই থাকিব দেই। এইখনেই হৈছে আমাৰ মাজুলীৰ দৰিয়া দলং। এয়া চাই থাকক আৰু আপোনালোকে। মানে কি ভিৰ চাওঁ উত্তৰ কমলাবাৰী ভিডিঅ' আমি আহিবই পৰা নাই মানুহক চাউণ্ড ডাউন শুনিছে নাই একো গম নাপাওঁ। মানে আমি আহিহে আছো মানুহৰ পৰা যাবলৈও মানে কি নাই সুবিধাই নাই, সেইকাৰণে মানুহ বা কোনো হেৰি নাহে। মাছো দিবলৈ ভালে ন চলবা কৰিলে ক'ত দেখিব। ভিডিঅ' কৰোঁতে বোলে আমি হেণ্ড থাকিলে হ'ল আৰু মই ৰৈহে থাকিম একে জেগাতে। কলি চোৱা দেখিছোঁ ওলাই দিয়া থাকে মাৰিম আৰু বাহিৰ আগলৈ মানে মানুহ কি কম আৰু আহা যাওঁ আহা গৈ আমি ভিডিঅ' কৰা দেই। আমি মানে উত্তৰ কমলাবাৰী সত্ৰত আহিলোঁ। মানুহৰ ভিৰত একো চাবই নোৱাৰিলোঁ ন, মানে কি ক'ম আৰু ভিৰত সোমাইছোঁ, কিন্তু এনেকুৱা ভয় লাগিছে মানে ওলাই আহিব নোৱাৰিম যেন, এনেকুৱা মানুহ হৈছে। আৰু চাপৰ মানুহৰ যে কাম নাই ইয়াতে পাবা ন, তাতে দুইজনী চাপৰ আমি চাপৰ ভিডিঅ' এটা কৰিব নোৱাৰিলোঁ। আমি গুচি আহিলোঁ আৰু এতিয়া ফটো মাৰিম অকণমান। তাৰপিছত জেগাটো ভাল লাগিছে। আমি আকৌ বেলেগ এঠাইত চামগৈ ৰাস। আমাৰ তাত মানে আমাৰ বামুণো ছোৱালীজনীয়ে কি লৈছে কৃষ্ণ লৈছে, মোৰ ভাগিন হয়, তাত চাম। তাৰপিছত আমি আকৌ যামগৈ ৰংঘৰত চাবলৈ, সোণাৰীয়াতি ওচৰৰ ৰঙাচাহী প্ৰগতি ৰঙমঞ্চ তাত চাম। তাৰপিছত যাম আৰু ঘৰলৈ। আজি ফুৰিবলৈ আহিলোঁ।
ফুৰিলোঁ মানে অলপ বেছিকৈ ফুৰিলোঁ আজি ৰাস্তা হেৰাই আহিছোঁ ইয়াত পাইছোঁ এতিয়া গতিকে চাই থাকক আপোনালোকে এনেকুৱা ৰিল চাইছে নাগিলে যে বয়ফ্ৰেণ্ডে যে হাতত ধৰিলে মই পইচাৰে নহয় নহয় মই হাতত ধৰি নাযায় বুলি কয় এনেকুৱা হৈছে ৰিলচ এটা মোৰ আজিকালি বনাবলৈ মন নাযায় মোৰ ভাল লাগিছে মোৰটো কিবা কৰি আছে গুৱাহাটীত সোমাইছোঁ দে সেইকাৰণে এতিয়া ক'ত সোমাইছোঁ এখন হেৰি সৰু সত্ৰ
এই আমি বৰটেঙা খাবলৈ কলপাত কাটিছোঁ পুলুৱে কাটিছে দেই মই এনেই ভিডিঅ' কৰাহে টোপনি খতি বৰটেঙাকে খাওঁ বোলো এই এখন ধুব লাগিব বাইদেউ এয়া মেকআপ যোৱাই নাই তেনেকৈ শুই আহি বহিছে দেই এতিয়া ৰাস কৈ বেমাৰী হৈ গৈছে এয়া বাইদেউ দেখিছে মই ভিডিঅ' কওঁহে কওঁ আজি পুলুৱে বৰটেঙা কাটি খুৱাব মই খামহে আৰু দেই খুৱাব নাই মাহীয়ে আহিছোঁ হয় নাই ইমান দিনৰ মূৰত নোখোৱালে কেনেকৈ হ'ব বৰটেঙা কাটিবলৈ আৰম্ভ কৰিছে আৰু ফাৰ্ষ্ট আমি কাটি লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম আমি কি কৰোঁ চাই থাকিব দেখাই টোপনি খতি দিয়ে চেনিকল খাই আছে আমি বৰটেঙাহে খাম আমি চেনিকল নাখাওঁ দেই টেঙা খাবলৈ জলকীয়া ছিঙিছোঁ কি হৈছে এনেকুৱা হৈ গৈছে যে কটাৰীখনেই বেয়া নেকি মোৰ বৰ্তাক দি থৈ দেখোন ৰ'বা এয়া আমাৰ বৰ্তালৈ দি লওঁ আগতীয়াকৈ এই কাঁহীখনত এনেকুৱা কৰিম নিব মানে ইয়াত কিবা হ'ব নেকি ইয়াতে কৰোঁ ৰসখিনি কলপাতত কৰিলে নাথাকে এই কাঁহীখনত কৰা তেতিয়া থাকিব তাৰপিছত আমি এই নালাগে ইয়াতে কৰোঁ ইয়াত লৈ কিনি খাম আৰু কলপাতত ভাল লাগে আকৌ ন ভৰিকেইটাহে উঠিছে ভৰি চৰি বগাই নিলিম গাইজ এয়া মই বৰটেঙাখিনি এনেকৈ গুচাই লৈছোঁ আৰু খোৱাহে কথা ন কোনটো নহ'ব নহয় এতিয়া অন কৰিছোঁ দেই মাতটো শুনিবলৈ বৰ বেয়া লাগিছে টোপনি খতি যে মোৰো ভাগি গৈছে ভগা লাগিছে বৰটেঙাখিনি দেখিব কাক খাওঁ লাগিছে একদম কমেণ্ট কৰি জনাব দেই আৰু বিশেষকৈ আমাৰ এইফালে মানে একদম ৰাসৰ টোপনি খতি ন আমি মানে দেখি খাওঁ লাগিছে হয় নাই কেতিয়া খাওঁ লাগিছে গাইছে গুচাই নহৈছে কেতিয়া গুচা হয় লাগিছে আৰু মানে খাওঁ লাগিছে ৰ'বলৈ ধৈৰ্যই নোহোৱা হৈছে এয়া মই গুচাই আছোঁ আৰু কেমেৰামেন কোন দিয়া কেমেৰামেন মোৰ মাহী আমাৰ মাহীৰো ইউটিউব চেনেল এটা আছে দেই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কি বুলি আছে গায়ত্ৰী বৰুৱা ব্লগ চলি আছে নাই এতিয়া নতুনকৈ খুলিছোঁ সেইটো ছাবস্ক্ৰাইব কৰিব আগবঢ়াই নিব মই চেনেলটো বাৰু মানে তোমাৰ হেৰিত পষ্ট কৰি দিম বাৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিবা কৰিলোঁ গাইছ এয়া নিমখ দিছোঁ তাৰপিছত এয়া দেখিছে ন কি জলকীয়া এয়া আমাৰ ফালে খুদ জলকীয়া বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় আমাৰ এইফালে কণ জলকীয়া বুলি কয় আমি কোনকুনি জলকীয়া বুলিও কয় আমাৰ এইফালে কণ জলকীয়া কোনকুনি জলকীয়া বুলি কওঁ এয়া পূৰা ধুনীয়াকৈ মই হাতে দিয়ে মোহাৰি দিছোঁ যিমান জ্বলা হয় হ'ব আৰু হয় নাই গোন্ধ কেনেকুৱা মজা দেখি একদম খাওঁ লাগিছে ওচৰৰ লগ নাই বস্তুটো দেখোঁ আৰু এয়া এনেকৈ পূৰা সানি দিলেহে ভাল লাগে আকৌ দেই কৰিয়ে গৈছে সানিবলৈ পোৱা নাই মানুহ দিছে নাই একদম বাতি ল'লে ৰখি আছে সি পূৰা লগত হাতে এনেকৈ দি দিছোঁ আৰু হ'ব এতিয়া এয়া মই অকণমান নিমখ সৰহকৈ দি লওঁ তেতিয়াহে ইয়াৰ জালটো বেছি হ'ব জ্বলা হয় নাই ফাইনেলি আমাৰ এয়া ৰেডি হৈ গ'ল এতিয়া আমি খাম আৰু ধুনীয়াকৈ খাওঁতে দেখাই আছোঁ চাই থাকক